এভৰিৱান পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু লগতে বহাগ বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে আৰু আমি আজি যাব ওলাইছোঁ মানে আজি যেহেতু প্ৰথম বহাগৰ 1 তাৰিখ আৰু হেতু কাৰণে আমি ওলাইছোঁ আজি শিৱদৌললৈ এগছি চাকি দিম বুলি ভাবিছোঁ আৰু এইফালে আমাৰ হিৰণময় ওলাইছে আৰু এইয়া নীৰৱ মানে বৰষুণ বতৰ অৱশ্যে আজি বৰষুণ দিয়া নাই জানিবা হলেও তাৰমানে ইমান মানে মাটি চাটিবোৰ গোটেই জেগি আছেতো সেইটো কাৰণে একদম ককাইকে বিৰাট শাসন কৰিছে আৰু হিৰণময় একেবাৰে বেগ চেগ লৈ সাজু হৈ গৈছে আৰু এতিয়া যাম বতৰ খুব বৰ বেছি ভাল নহয় হলেও আৰু যাবলৈ ওলাইছোঁ যেহেতু আমি 2-3 বছৰ যাব পৰাই নাই গম পাইছে আৰু কি কাৰণৰ কৰোণা আদি কৰি সেইটো কাৰণে সকলোবোৰ মানে এই থৈ দিয়া নিচিনা হৈছিলে সেইকাৰণে এইবাৰ সময় সুবিধা সকলোখিনি মিলিছে সেইটো কাৰণে আজি যাম বুলি ভাবিছোঁ আৰু এতিয়া বেছি দেৰি নকৰোঁ যাবলৈ আৰম্ভ কৰি দিওঁ নহবা বৰষুণ দিলে আৰু যোৱা নহ'ব এইফালে হিৰণময় কিবা ক'বা নি বহাগ বিহু শুভেচ্ছা জনাই দিয়া আকৌ নতুন চোলা পিন্ধি ৰাইজ গৰম হৈ আছে আৰু এইফালে হাফ পেণ্ট পিন্ধাই দিছোঁ তাৰমানে কি হয় বতৰবোৰ বৰ ভাল নহয় লং পেণ্টবোৰো নালাগে পিন্ধিবলৈ আৰু ময়ো এয়া চিম্পুলকৈ ওলাই মেলি সাজু হৈ গৈছোঁ এতিয়া গৈ থাকোঁ তেনেহ'লে ফাইনেলি আমি আহি পাই গ'লোহি আৰু এয়া আহি আছোঁ এইফালে আমাৰ হিৰণময় আজিৰ দিনটোত শিৱদৌললৈ আহিবলৈ পাই খুব ভাল লাগে মনটো এইফালে মোৰ পিছফালে দেখিছে কিমান মানুহ আজিৰ দিনটোত মানে বহুত মানুহ হয় আৰু এতিয়া ভিতৰত চাকি বন্তি দিবলৈ ভিতৰত তাৰমানে কি হয় সেৱা কৰিবলৈ যাম সেৱা কৰিবলৈ যাওঁতে মানে বহুত দিগদাৰ হ'ব যেনে লাগিছে ইমান মানুহ দেখিছোঁ বাহিৰতে আমাৰ চাকি বন্তি দি আজৰি হৈ গ'লোঁ যাবলৈ ওলাইছোঁ আমি ঘৰলৈ এয়া নীৰৱৰ একদম গৰমত তত পোৱা নাই আজি বহুত ৰ'দ দি দিছে মনটো ভাল লাগি গৈছে আৰু এয়া সেয়া কৰিলোঁ আৰু নতুন বছৰ ভালে যাওক বুলি সকলোৰে আমি ঘৰ পাই গ'লোহি এয়া এইফালে নীৰৱৰ কাপোৰ কানি সলাই দিলোঁ আৰু সলাই দিয়াৰ লগে লগে মই তাক জলপান এমুঠিও খুৱাই দিলোঁ মানে ৰাতিপুৱা খাই যোৱা নাছিলেতো আৰু এইফালে এইখিনি দিছে প্ৰসাদ পূজাৰীজন মানে বৰ জমনি হয় তাৰমানে এয়া প্ৰসাদ দি পঠিয়াইছে সোনকালে ভৰা কৰিছে প্ৰসাদখিনি এয়া প্ৰসাদ দি পঠিয়াইছে পূজাৰীজনে 2টামান বুট মোক কৈছে সৰহকৈ ল বুলি কৈছে আৰু এয়া কল আৰু এয়া আপেল এইফালে আমাৰ নীৰৱে কি কল লাগিব লোৱা মন্দিৰলৈ যোৱাৰ আগে মানে মই মাংস ভাজিখন বনাই থৈ গৈছিলোঁ মাংস আছে আপোনাৰ গাহৰি মাংস আলু দি বনাইছিলোঁ তাৰপাছত এইফালে মই বনাব ওলাইছোঁ সজিনা দাইল তাৰপাছত আৰু বনাম হেৰি এই যোৱাকালি আনিছিলা আমলৈটোপ এতিয়া আমলৈটোপখিনি বনাম বিলাহী দি তাৰপৰা পিঁয়াজ এনেকৈ শুকানকৈ বনাম আৰু এতিয়া খাই ল'ম ধুনীয়াকৈ ভাতমুঠি মাংস আছে গাহৰি মাংস
এয়া মই বনাইছোঁ আমলৈটোত বিলাহী দি ফাইনেলি আমাৰ ভাত পানী খোৱা মেলা সকলোখিনি হৈ গৈছে গাহৰি মাংস তাৰপাছত আমলৈটো নক'ব আৰু কিমান যে ভাল লাগিলে নহয় খাই আৰু খাই লৈ এয়া বাচন ধুবলৈ সাজু হৈছোগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু বহাগ বিহু বহুত 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 শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰবাৰ আজিলৈ আহিছোঁ বাই বাই সকলোকে